বানে ধোৱা মাজুলীৰ দুখৰ সীমা নাই, প্ৰতিশ্ৰুতি দিয়া জনো কৰবাত হেৰাই, খাটি খোৱা মানুহৰ জানোৱা যোৰহাট নিমাতীঘাটৰ নাও দুৰ্ঘটনাত এগৰাকী প্ৰবক্তাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ নাম পৰিমিতা দাস। মৃত পৰিমিতাৰ ঘৰ গুৱাহাটী কাহিলীপাৰাত। 7 মাহ পূৰ্বে প্ৰবক্তাৰূপে নিযুক্তি পোৱা 25 বছৰীয়া পৰিমিতা দাস মাজুলী ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰবক্তা আছিল। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। মই যেতিয়া নতুন ভিডিঅ' আপলোড দিম সকলোতকৈ আপুনি আগত চাব পাৰিব। ধন্যবাদ।